আজি আমি সলভ কৰিম ক্লাস 9 মেথছৰ অনুশীলনী 1.5 কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটোত কৈছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা তাৰমানে এটা কিছুমান ৰাশি দিয়া আছে সেই ৰাশিবিলাকৰ যিকেইটা হৰ তলত থকা যিকেইটা ভাগ সেই ভাগকেইটা আমি কি কৰিব লাগে পৰিমেয় কৰিব লাগে অপৰিমেয় হৈ আছে এটো কুৱেশ্যনৰ আমি কেইটামান আজি কৰিম আৰু কেইটামান পিছত কৰিম ফাৰ্স্ট কুৱেশ্যনটো হৈছে 1/√7 ইয়াতে দিয়া √7 টো অপৰিমেয় সংখ্যা ইয়াক আমি পৰিমেয় কৰিব লাগে পৰিমেয় কৰিব লগা হলে কি কৰিব লাগিব √7 ৰ লগতে ইয়াকে আৰু এবাৰ পূৰণ কৰি দিব লাগিব √7 তাৰ মানে √7 ৰ লগত √7 পূৰণ কৰি দিব লাগিব তলত যদি পূৰণ কৰিছো আমি কি কৰিব লাগিব ওপৰতো পূৰণ কৰিব লাগিব পূৰণ কৰি দিয়াৰ পিছত কি হ'ব √7 * √7 কি হ'ব √7 স্কয়াৰ 1 * √7 কি হ'ব √7 এ হ'ব কাৰণ 1 ৰ লগত যিয়ে পূৰণ কৰা √7 এ হয় কি হ'ব স্কয়াৰে ৰুটে কাটা যাব তলত থাকি যাব 7 আৰু ওপৰত থাকিব √7 ওপৰটো যেনেকৈ নাথাকো ওপৰটো আমাক কৰিব দিয়া নাই খালি আমাক তলৰটো পৰিমেয় কৰিব দিছে গতিকে ইয়াতে দেখিছে 7 টো পৰিমেয় সংখ্যা হৈ গ'ল ইয়াৰ আনসাৰটো হ'ব এটো নেক্সট 2 নম্বৰটো দিয়া আছে 1/√7 minus √6 √7 minus √6 এটো অপৰিমেয় সংখ্যা ইয়াক আমি পৰিমেয় কৰিব লাগে আগৰটো নিচিনা যিটো আছে হেতুকে পূৰণ কৰিব লাগে কিন্তু ইয়াত এটা কথা আছে √7 minus √6 টো লিখি ললো ইয়াকে আৰু বাৰ পূৰণ কৰি দিব লাগিব কিন্তু এই মাইনাসৰ সলনি আমি প্লাস কৰি দিব লাগিব তাৰ মানে √7 plus √6 ইয়াত আছে √7 minus √6 ইয়াত আমি পূৰণ কৰিব লাগিব √7 plus √6 তলত যদি পূৰণ কৰিছো আমি ওপৰটো পূৰণ কৰিব লাগিব 1 * √7 plus √6 এটো এটা তলত কি হ'ব আচ্ছা ইয়াটো √7 ইয়াটো √7 ইয়াটো √6 ইয়াটো √6 তাৰ মানে এটোক আমি a ধৰিব পাৰো এটোক আমি b ধৰিব পাৰো এটোক আকৌ a এটো আকৌ b তাৰ মানে ইয়াত কি আছে a - b আৰু a plus b আমি কি সূত্ৰ পাইছিলো a minus b into a plus b is equal কি হয় a square minus b square এটো সূত্ৰ ইয়াত আছে a minus b আৰু a plus b তাৰ মানে √7 টো যদি আমি a ধৰো তেতিয়া হলে √6 টো কি হ'ব b হ'ব গতিকে সূত্ৰটোত কি আছে a square minus b square তাৰ মানে কি ইয়াত a কোনটো √7 a গতিকে তাৰ ওপৰত স্কয়াৰ আছে তাৰ পিছত কি চিন আছে মাইনাস তাৰ পিছত কি আছে b স্কয়াৰ গতিকে ইয়াত b কোনটো √6 স্কয়াৰ আৰু ওপৰত 1 * √7 plus √6 1 ৰ লগত যিয়ে পূৰণ কৰা হেতুৱে থাকিব তাৰ মানে √7 plus √6 এ থাকিব এতিয়া ইয়াতে চোৱা স্কয়াৰ ৰুট ওভাৰ কাটা গল তাৰ মানে তলত কি থাকিব 7 minus 6 আৰু ওপৰত থাকিব √7 plus √6 এতিয়া এটোকে আমি যদি ইয়াত কৰো তলত কি থাকিব 7 minus 6 তাৰ মানে কি তলত বহিব 1 ওপৰত কি থাকিব √7 plus √6 √7 plus √6 এতিয়া তলত 1 থকা আৰু নথকা একেটাই কথা গতিকে 1 টো আমি অতৰাই দিলে আনসাৰটো কি হ'ব √7 plus √6 ইয়াৰ আনসাৰটো এটো তলৰটো 1 হৈ গ'ল 1 মানে 1 টো হৈছে পৰিমেয় সংখ্যা এতিয়া আমি নেক্সট 3 নম্বৰটো কৰো 3 নম্বৰটো দিয়া আছে 1/√5 plus √2 ইয়াটো কি কৰিব লাগিব তলত যিটো আছে হেতুকে পূৰণ কৰি দিব লাগিব এটো কৰিলো ইয়াত প্লাস আছে খালি আমি কি কৰি দিব লাগিব মাইনাস √5 minus √2 তলত যদি পূৰণ কৰিছো আমি ওপৰটো হেতুৱে পূৰণ কৰিব লাগিব কি কৰিব লাগিব √5 minus √2 পূৰণ কৰিব লাগিব এতিয়া ইয়াটো কি হৈছে এটো a এটো b এটো a এটো b প্লাস আৰু এটো মাইনাস a plus b into a minus b আমি কি পাইছিল a plus b into a minus b সূত্ৰটো a square minus b square ইয়াত a গুণটো √5
ৰুট 5 হৈছে ইয়াত a গতিকে ৰুট 5 স্কোৱাৰ মাইনাছ আছে b স্কোৱাৰ ৰুট 2 টো কি b গতিকে ৰুট 2 স্কোৱাৰ ওপৰত 1 ৰ লগত যিয়ে পূৰণ কৰে সেইটোৱে থাকিব গতিকে ওপৰত কি থাকিব ৰুট 5 মাইনাছ ৰুট 2 এটা কি কৰিব লাগিব স্কোৱাৰ আৰু ৰুট ওভাৰ কাটা গ'ল স্কোৱাৰ ৰুট ওভাৰ কাটা গ'ল থাকিল কি 5 মাইনাছ 2 ওপৰত যেনেকৈ আছে তেনেকৈ থাকিব ৰুট 5 মাইনাছ ৰুট 2 তলত কি হ'ব 5 পৰা 2 গ'লে 3 ওপৰত ৰুট 5 মাইনাছ ৰুট 2 এইটো আনসাৰ ইয়াৰ পিছত আমি কি কৰিম 4 নম্বৰটো কৰিম 4 নম্বৰত দিয়া আছে 1 by ৰুট 7 মাইনাছ 2 এটুক যদি আমি কৰোঁ সেইকে ওপৰত 1 লিখিলোঁ তলত ৰুট 7 মাইনাছ 2 লিখিলোঁ তলত কি কৰিব লাগিব এইটোকে আমি পূৰণ কৰিব লাগিব কিন্তু চিনটো সলনি কৰি দিব লাগিব ৰুট 7 প্লাছ 2 তলত যদি এইটো পূৰণ কৰিছোঁ ওপৰটো সেইটোৱে পূৰণ কৰিব লাগিব ৰুট 7 প্লাছ 2 ইজ ইকুৱেল a মাইনাছ b a প্লাছ b তাৰমানে কি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তাৰমানে ৰুট 7 স্কোৱাৰ একেটা সূত্ৰ ইউজ হৈ আছে মাইনাছ 2 স্কোৱাৰ ওপৰত 1 ৰ লগত যিটো পূৰণ কৰিছোঁ সেইটোৱে থাকিব ৰুট 7 প্লাছ 2 এটা কি হ'ব স্কোৱাৰ ৰুট ওভাৰ কাটা গ'ল থাকিল কি 7 2 স্কোৱাৰ মানে কি 2 দুগুণ 4 ওপৰত কি থাকিল ৰুট 7 প্লাছ ৰুট 2 তলত কি থাকিল 7 পৰা 4 গ'লে 3 ওপৰত সেইটোৱে থাকিব ৰুট 7 প্লাছ 2 এইটো হৈছে 4 নম্বৰটো এতিয়া আহিল 5 নম্বৰ 5 নম্বৰটো দিয়া আছে 6 প্লাছ ৰুট 5 তলত দিয়া আছে 6 মাইনাছ ৰুট 5 একেটা সূত্ৰ ইউজ হ'ব ইয়াতো তলত 6 মাইনাছ ৰুট 5 ওপৰত 6 প্লাছ ৰুট 5 লিখি ল'লোঁ লিখিলৈ কি কৰিলোঁ তলত কি পূৰণ কৰিলোঁ এইটোকে পূৰণ কৰিম কিন্তু চিনটো ইয়াত সলনি কৰি দিম 6 প্লাছ ৰুট 5 ওপৰটো সেইটোকে পূৰণ কৰিব লাগিব 6 প্লাছ ৰুট 5 এতিয়া কি কৰিম এইটো a এইটো a এইটো b এইটো b a মাইনাছ b আৰু a প্লাছ b সূত্ৰটো আছিলে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তাৰমানে কি 6 স্কোৱাৰ মাইনাছ ৰুট 5 স্কোৱাৰ আছে 6 স্কোৱাৰ মাইনাছ ৰুট 5 স্কোৱাৰ ওপৰত কি আছে 6 প্লাছ ৰুট 5 6 প্লাছ ৰুট 5 দুইটা একেই এইটো আৰু এইটো একেই গতিকে কি হ'ব স্কোৱাৰ হৈ যাব কেনেকৈ 6 প্লাছ ৰুট 5 স্কোৱাৰ এইটো একে ধৰি লোৱা a ইনটু a কি হৈ যায় a স্কোৱাৰ x ইনটু x কি হৈ যায় x স্কোৱাৰ ঠিক তেনেকৈ 6 প্লাছ ৰুট 5 ইনটু 6 প্লাছ ৰুট 5 কিমান হ'ব 6 প্লাছ ৰুট 5 হোল স্কোৱাৰ এইটো 6 স্কোৱাৰ মানে কি 36 6 গুণ 36 মাইনাছ স্কোৱাৰ আৰু ৰুট কাটা গ'ল থাকিল 5 এতিয়া এইটো a প্লাছ b হোল স্কোৱাৰ এই সূত্ৰটোত পৰি আছে a প্লাছ b হোল স্কোৱাৰ মানে কি আছিলে a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ টুৱাইছ a b এতিয়া a স্কোৱাৰ প্লাছ ৰুট 5 মানে b স্কোৱাৰ প্লাছ 2 ইনটু a মানে 6 ইনটু b মানে ৰুট 5 তাৰপিছত কি হ'ল 36ৰ পৰা 5 গ'লে কিমান থাকিল 31 6 স্কোৱাৰ মানে 36 প্লাছ স্কোৱাৰ আৰু ৰুট ওভাৰ কাটা গ'ল 5 প্লাছ 2 6 গুণ 12 ইনটু ৰুট 5 এইখিনিও ঠিকে আছে তলত থাকিল 31 36 প্লাছ 5 41 প্লাছ 12 ইনটু ৰুট 5 গতিকে ইয়াৰ আনচাৰটো হ'ব এইটো ইয়াৰ পিছত আমি নেক্সট 6 7 8 আৰু 9 আমি ইয়াৰ নেক্সট ভিডিঅ'টোত সলভ কৰিম থেংক ইউ যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে কমেণ্টত জনাব